প্ৰমুখ্যে শ্ৰদ্ধা শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ অগ্ৰজ তথা অনুভৱন। প্ৰথমতে সকলোকে ৭৫তম স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা আজাদী কা অমৃত মহোৎসৱৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ নাম হৈছে মোৰ দেশ। কিবা ভুল হ'লে ক্ষমা কৰে যেন। মোৰ দেশ, মোৰ প্ৰাণৰ প্ৰাণৰ, মোৰ প্ৰাণৰ প্ৰাণৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ হাতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকু ৰুমে দিছে মোক ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধ্যাই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। মোৰ দেশৰ বাবেই মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰঙোৱা বনোৱা ভানুৱা এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শৰণে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ। শান্তিৰ চৰাইজুৰি কাজুলি ভৰাই দিছোঁ, জীৱন ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতালৈ, আদৰ্শৰ কঠিন পৰ্বত মূললৈ। ধন্যবাদ।